পাৰিষদী বাপ বান্ধৱ আয়ো মাতৃ সমস্ত আমি অভাজনী এটি থিয় নাম গাবৰ কাৰণে প্ৰয়াস কৰিছোঁ। ইয়াতে যথেষ্ট ভুলভ্ৰান্তি হ'ব পাৰে, আমি নাজানো, মহামূৰ্খমতী অধম। যদি ভুলভ্ৰান্তি হয় আপোনালোকৰ আমি নিশ্চয় ক্ষমা প্ৰাৰ্থনা পাম। আৰু আমি এই আজি পুণ্যক্ষেত্ৰত উপস্থিত আমি হ'ব পাৰিছোঁ, আমাৰ অনুভৱ হৈছে আমাৰ পৰম শ্ৰদ্ধাৰ বৰঙাজুলিৰ ওদালগুৰি জিলাৰ বৰঙাজুলিত হৰে কৃষ্ণ মহন্ত আতাদেৱৰ তত্বাৱধানত আমি যি ভকত বাপ বান্ধৱ আই মাতৃ খবৰ সঁহাৰি পাইছোঁ আৰু আমাৰ শ্ৰদ্ধাৰ পুণ্যাত্মা শ্ৰদ্ধাৰ ডালিম পাঠক দেৱক আমি সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ আৰু শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। আৰু আমাৰ গুৰু বৰপেটা জিলাৰ সুযোগ্য সন্তান বৰ্তমান তেখেত বৈকুণ্ঠগামী হৈছে নৱকুমাৰ পাঠক দাসবাব, তেখেতক আমি শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। তেখেত আমাৰ গুৰু আৰু আজি এই পুণ্যক্ষেত্ৰত আমি সুযোগ সুবিধা লাভ কৰিছোঁ। নিশ্চয় আমাৰ শ্ৰদ্ধাৰ ডালিম পাঠক বাপদেৱৰ সহধৰ্মিনী কণিকা পাঠক আইগৰাকী আৰু পৰিয়ালবৰ্গক আমি সেৱা জনাইছোঁ আৰু কৰ্মকৰ্তাসকলেও সেৱা জনাইছোঁ। আৰু আমি কণিকা পাঠক আইগৰাকীক শান্তি দেৱী হিচাপে আমি আখ্যা কৰিছোঁ। তেখেতক আমি ভক্তি শ্ৰদ্ধা যাচিছোঁ। আমি যিহেতু মূৰ্খমতী যথেষ্ট ভুলভ্ৰান্তি হ'ব পাৰে, গতিকে সকলোৰে শ্ৰীচৰণত পৰি এতিয়া আমি সেৱা জনাইছোঁ। কৃষ্ণ কৃষ্ণ অ হৰি অ
ইমানপৰে বৰমাজুলী সত্ৰৰ আইসকলৰ দ্বাৰা পৰিৱেশন কৰা থিয় নাম শুনিলে। এই থিয় নামৰ অন্তত আমি সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আমাৰ মাজৰ পৰা কেইগৰাকীমান বিশাল ব্যক্তিত্বৰ অধিকাৰী ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই গৈছে আৰু তেখেতসকলৰ আত্মাৰ প্ৰতি আমি শ্ৰদ্ধা জনাই তেখেতসকলৰ স্বৰ্গগামী আত্মাই